সন্দীপ ব্লগছৰ আন এটি ভিডিঅ' লৈ সো আজি ভাবিলোঁ ব্লগ এটা বনাওঁ আপোনালোকৰ কাৰণে সো ক'ত গৈ আছোঁ গম পাইছে দেখাই আছোঁ ক'ত গৈ আছোঁ वीडियो तो जो भल लगे और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए এখন পৰ্যটকস্থলীলৈ ৰূপান্তৰ কৰাৰ যি প্ৰচেষ্টা তাক সঁচাকেই গ্ৰহণযোগ্য আৰু আহক গাঁৱৰ ৰাস্তাৰ মাজেৰে কি সুন্দৰ এটা পৰিৱেশ মহানগৰৰ যান্ত্ৰিকতাৰ পৰা আঁতৰি কিছু সময় নিজৰ বাবে সময় যদি বিচাৰে কোনোবাই আহিব পাৰে সেইটো 100% গ্যাৰান্টি দিম ইমান এটা সুন্দৰ পৰিৱেশ ভিডিঅ'টো আগলৈ চাই গৈ থাকক যিমান পাৰো দেখাবলৈ চেষ্টা কৰিছোঁ আহি পেলাই পালোহি যিটো জায়গা আহিম কৈছিলোঁ দেখাই আছোঁ আপোনালোকক চাব শান্ত পৰিৱেশটো এবাৰ আহি চাব আপোনালোকে যদি পাৰে ধুনীয়া
Bohemia monote smritiবোৰ সাঁচিছো আঁকোৱালি লোৱানা চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ আহা এবাৰ খোজে খোজে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সৰম তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক হৈ ৰম यही खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार, मुझे नहीं है इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।